আজি মই ধুনীয়া চুজি আৰু নাৰিকলৰে লাডু বনালোঁ। দেখিছেনে? এনেধৰণে লাডু বনাইছোঁ। খাবলৈ ইমানেই টেষ্ট হৈছিল নহয়, মই বনোৱাৰ দৰে আপোনালোকে বনাই খাই চাবচোন। মঠিয়াই আছোঁ গৰম চুজি আৰু নাৰিকল ভজা ইয়াত লাডু বনাই আছোঁ। একেবাৰে কমকৈ বনাইছোঁ, নহ'বা বহুদিন থাকিলে বেয়া হৈ যায়। আমি মানুহ যিহেতু কম, গতিকে কমকৈ বনাই থৈ দিছোঁ। লাডু কৰি যাব লাগে। খাব পাৰিম আৰু দুপৰীয়া কিবা এটা খাবলৈ মন গ'লেও খাব পাৰোঁ। কমকৈ বনাইছোঁ যাতে নষ্ট হৈ নাযায়, আকৌ শেষ হ'লে আকৌ বনাম। আপোনালোকে এনেধৰণে চুজিৰ লাডু বনাই খায়নে? নাৰিকল দি জনাবচোন। এয়া সেইটো কেৰাহীটো লৈ ল'লোঁ নমাই। আমাৰ লিঅ'ই এতিয়া মোৰ পাছে ঘূৰি ফুৰিব কিবা খাওঁ বুলি। চুজিখিনি নমাই ল'লোঁ। তাৰপাছত মই গেছত নুঠোৱাকৈ কেৰাহীতে বাকি লওঁ, নহ'বা বেছি ৰঙা হৈ যায় চুজিখিনি। আৰু অলপ চুজি দি দিছোঁ, এয়া এতিয়া ভাজি ল'ম। দুটা চুজি মিক্স কৰি লৈছোঁ। এটা কৰ্ণ থকা চুজি আৰু এটা পিয়ৰ চুজি, দুইটা মিক্স কৰি লৈ ধুনীয়াকৈ ভাজি লওঁ। অকণমান ঘিউ দি দিছোঁ। ঘিউ দি ধুনীয়াকৈ ভাজি ল'লে লাডুটোৰ টেষ্টটো বহুত ধুনীয়া হয়। এনেধৰণে ভাজি আছোঁ। তাৰপাছত পেষ্ট কৰা এইখিনি বাকি ল'ম এনেকৈ ডাঙৰ কাঁহী এখনত। এতিয়া পেষ্ট কৰা নাৰিকলখিনি ভাজি ল'ম। তাৰপৰা তাতে চেনি আধা কাপ দি দিম নাৰিকলখিনিতে। মই গাখীৰটো চেপি লোৱা নাই, গাখীৰৰ সৈতে দি দিছোঁ, তেতিয়া খাবলৈ টেষ্টটো বেলেগ হয় লাডুটোৰ। এতিয়া মই চেনি আধা কাপ দি দিম আৰু এয়া ধুনীয়াকৈ ভাজি ল'ব লাগে। মই ভাজি হোৱাৰ লগে ভজা চুজিখিনি দি দিলোঁ। তাৰপাছত অলপ সময় ভজাৰ পাছত লাডু বনাব পাৰিম আৰু। হাতটো এৰি দিব নালাগে, ভাজিয়ে থাকিব লাগে। যেতিয়ালৈকে আঠা হৈ নাযায় তেতিয়ালৈকে ভাজিয়ে থাকিব লাগে। তেতিয়া লাডুটো টান হয়। এনেকৈ মুঠি মাৰি চাব লাগে। লাডু কৰি যাব লাগে। বনাবলৈ আৰম্ভ কৰিছোঁ। কমকৈ ভিডিঅ'টো বনাইছোঁ কেনেকুৱা পালে যাতে জনাবলৈ নষ্ট হৈ নাপাহৰিব। নাযায়, আকৌ শেষ হ'লে আকৌ বনাম। আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহিছোঁ দেই, বাই বাই। এয়া চুজিৰ লাডু, চুজি আৰু নাৰিকলৰ লাডু। এনেকৈ বনাবচোন, খুব টেষ্টি হয়। অকণমান ঘিউ দি ভাজি ল'ব আৰু চেনি দিব। চেনিটো কমাই দিব, আজিকালি চেনি খোৱাটো ইমান ভাল নহয়। আগৰ দিনৰ কথা বেলেগ আছিল, এতিয়া চেনি খোৱাটো একেবাৰে ভাল নহয়। গতিকে আপোনালোকে গুড়েও বনাব